বন্ধু বান্ধৱীসকল মোৰ চেনেলত মই প্ৰীতি আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি এটা ৰেচিপি লৈ আনিছো, সুজিৰে কেক বনাইছো। এটো অলপমান আলুৰে বনাইছো, আপোনালোকে চাই নিশ্চয় ভাল পাব। তেনেহলে ভিডিওটোৰ মাজলৈ যাও হওক। প্ৰথমতে মই ইয়াতে সুজি 1 কাপ লৈ লৈছো। সুজি 1 কাপ নহয়, 1.5 কাপ ব্যৱহাৰ কৰিছো। আপোনালোকৰ হিচাপত আপোনালোকে বনাব পাৰে। মই 1.5 কাপ ব্যৱহাৰ কৰিছো। তাৰ পাছতে মই ইয়াতে দিছো আপোনাৰ সোৱাদ অনুসৰি নিমখ একদম সামান্য পৰিমাণৰ লৈছো। তাৰ পাছতে 1 চামুচ ইয়াতে মই চেনি দিছো। গুটেইখিনি ভালদৰে মিক্স কৰি লৈছো। তাৰ পাছত ইয়াতে মই দৈ লম। দৈ মই সুজি যিমান লৈছিলো সিমানে লম। দৈ মই 1.5 কাপ লৈছো। এইখিনি ভালদৰে মই মিক্স কৰি লম। এতিয়া ইয়াতে আৰু বৰ্তমান একো দিব নালাগে। এইখিনি ধুনীয়াকৈ মই মিক্স কৰি লোৱাৰ পাছত ঢাকনি মাৰি থৈ দিম 15 মিনিটৰ কাৰণে। যেহেতু মই ইয়াতে আলুৰ পিটিকা ভৰাই দিম, সেইকাৰণে মই ইয়াতে বইল কৰি লৈ থৈ দিয়া আলুখিনি পিটিকি লৈছো। মিডিয়াম সাইজৰ পিয়াজ এটা লৈছো, লগতে কেঁচা জলকীয়া লৈছো। এইখিনি সৰু সৰুকৈ কাটি লৈছো আৰু এটুকুৰা আদা লৈছো আৰু এইখিনি সৰু সৰুকৈ কাটি লৈছো। সোৱাদ অনুসৰি আপোনালোকে জলকীয়াটো ৰাখিব আৰু লগতে নিমখ সোৱাদ অনুসৰি দিছো। ইয়াতে জলকীয়াৰ গুড়া মই আধা চামুচ পৰিমাণৰ দিছো। তাৰ পাছতে ইয়াতে মই ধনিয়া গুড়া আধা চামুচত কৰি অলপমান দিছো। এইখিনি ধুনীয়াকৈ মিক্স কৰি লম। আপোনালোকে বিচাৰিলে বেলেগ মছলাও ব্যৱহাৰ কৰিব পাৰে। আপোনালোকে বইল খাব ইচ্ছা কৰিলে এনেকৈ বইল কৰিয়ে বনাব পাৰে, কিন্তু মই অলপমান ফ্ৰাই কৰি লম। কেৰাহীত অলপমান তেল দিছো। তাৰ পাছতে ইয়াতে কলা বেহৰ দিছো। ইডলি আৰু ঢকলা এনেকৈ বনাই, কিন্তু মই অলপমান নিজৰ যেনেকৈ মই নিজে বনাই খাওঁ সেনেকৈ অলপমান দেখুৱাইছো আপোনালোকক। ইয়াতে আপোনালোকৰ নৰসিংহ পাত বা বেহৰ নিদিলেও হয়, এনে ফ্ৰাই কৰিলেও হ'ব। মই ইয়াতে নৰসিংহ আৰু বেহৰ দিছো। ইয়াতে সাউথ ইণ্ডিয়ানৰ অলপমান সোৱাদটো আহি যায় এনেকৈ দিলে। আৰু এতিয়া মই ইয়াতে আলুখিনি ফ্ৰাই কৰিব দি দিছো। আগতীয়াকৈ আলুখিনি পিটিকি নললেও হ'লে হয়। মই ইয়াতে সোনকালে ফ্ৰাই হ'বৰ কাৰণে আলুখিনি পিটিকি লৈছো আৰু ইয়াতে পিয়াজ একেলগে মই মিক্স কৰি দিছো। আপোনালোকে বিচাৰিলে পিয়াজখিনি আগতে ফ্ৰাই কৰি ল'ব পাৰে। বেছিকৈ মই পিয়াজখিনি ফ্ৰাই হৈ যাব বুলি পেলাই মই পিটিকাৰ লগতে দি দিছো। আৰু লগতে মই ইয়াতে ষ্টিমাৰ এটা বহাইছো, মমো বনোৱা ষ্টিম হয়। আপোনালোকে বিচাৰিলে কুকাৰতো বনাব পাৰে বা কেৰাহীতো বনাব পাৰে। তাৰ পাছতে মই ইয়াতে এটা টিফিন লৈ লৈছো। আপোনালোকে কেক বনোৱা যিকোনো পাত্ৰ ল'ব পাৰে। ইয়াতে মই ঘি অলপমান সানি লৈছো। তাৰ পাছতে মই ইয়াতে সুজিখিনি উলিয়াই লৈছো। সুজিখিনিত মই অলপ পানী মিক্স কৰি ভালদৰে মিক্স কৰি ল'ম। বেছি লিকুটিয়া নকৰোঁ মই। তাৰ পাছতে এইখিনি ধুনীয়াকৈ মিক্স কৰি লৈছো। মই পানী অলপ ব্যৱহাৰ কৰিছো আৰু ইয়াতকৈ মই বেছি পানী ব্যৱহাৰ নকৰোঁ। লিকুটিয়া কৰি দিব নালাগে একদম। মই ইয়াতে ইনো ব্যৱহাৰ কৰিছো। আপোনালোকে বেকিং সোডাও ব্যৱহাৰ কৰিব পাৰে। একেবাৰে মই আধা চামুচ পৰিমাণৰ দিছো, দেখিব পাৰিছে। ইয়াতে দি পেলাই ইনোখিনি, তাৰ পাছত ইয়াতে মই পানী মিক্স কৰি দিছো ওপৰত। দি পেলাই এইখিনি ধুনীয়াকৈ মিক্স কৰি লৈছো গোটেইখিনি সুজিৰ লগত। এইখিনি ভালদৰে মই মিক্স কৰি লৈ ললো। তাৰ পাছতে মই ইয়াতে যোনটো টিফিনত মই ঘি সানি পেলাই থৈ দিছিলো সেইটো লৈ লৈছো। আপোনালোকে ইয়াতে যিকোনো পাত্ৰত ঘি নলগোৱা বা তেল নলগোৱা কৰি নিদিব, নহলে লাগি ধৰিব তলত। তাৰ পাছতে ইয়াতে মই প্ৰথম লেয়াৰটো দি দিছো সুজিৰ। তাৰ পাছত মই আলু লৈছো। আলুখিনি মই এনেকৈ দি দিছো। আলুখিনি আপোনালোকৰ পৰিমাণ অনুসৰি দিব পাৰে, যেনেকৈ বিচাৰে। সুজিৰ পৰিমাণ বা বনোৱাৰ পৰিমাণটো আপোনালোকে ৰাখিব পাৰে। আলুৰ ওপৰত আৰু এটা লেয়াৰ লগাই দিছো মই সুজিৰ। তাৰ পাছতে মই আৰু এবাৰ আলু এনেকৈ দি দিছো। তাৰ পাছত এইটো গোটেইখিনি মই সুজিৰে ঢাকি দিম। মোৰ পৰিমাণটো একেবাৰে পাৰফেক্ট হৈছে, 1.5 কাপ পৰিমাণৰ। আৰু ইয়াতে ষ্টিমাৰটো পুৰা গৰম হৈ গৈছে এইখিনি ৰেডি কৰাৰ লৈকে। তাৰ পাছত ইয়াতে মই এইটো টিফিনটো ইয়াতে দি দিম। তাৰ পাছতে মই এইটো 15 মিনিটৰ কাৰণে ষ্টিম দিম আৰু এইটো ঢাকনি মাৰি দিছো। 15 মিনিটৰ কাৰণে ৰাখি দিছো। এতিয়া 15 মিনিটৰ পাছত মই এইটো খুলি চাইছো।
ইয়াতে দেখিছে ধুনীয়াকৈ সিজি আহিছে মই এটা লোহাৰ লাঠি লৈ লৈছোঁ আৰু এনেকৈ চাই লৈছোঁ কেকৰ নিচিনা তাৰ পাছত এইটো হৈ গৈছে মই নমাই লৈছোঁ তাৰ পাছতে মই এইটো গৰমে কাটি উলিয়াই লৈছোঁ টিফিনৰ পৰা আৰু এইটো গৰমে খাই বহুত টেষ্টি লাগে ঢকলাটো এনেকুৱাই হয় আপুনি ঢকলা টাইপ যদি বনাব বিচাৰিছে ইয়াতে বেহৰ আৰু নৰসিংহৰ যেনেকৈ মই বনাইছিলোঁ সেনেকৈ অলপমান চেনি দি পেলাই ইয়াতে ওপৰত সম্ভাৰৰ নিচিনা দি দিব পাৰে তেনেকৈ খায়ো ভাল লাগে কিন্তু মই এইটো এনেকৈ শুকানে ৰাখিছোঁ ইয়াতে আপুনি চাটনিৰ লগত খাব পাৰে বা চচৰ লগত এনেকৈ লগাই খাব পাৰে বা এনেও খাব পাৰে আৰু এইটো যদি ৰেচিপি আপোনালোকে ৰাতিপুৱা মৰ্নিঙত খায় তেনেহ'লে দুপৰীয়া আপুনি 2-3টা বজালৈকে থাকিব পাৰিব ভোক নালাগে আৰু যদি আপুনি ইভিনিং খায় তেনেহ'লে ৰাতি 12টা বজালৈকে আপোনাৰ ভোক নালাগে এইটো ৰেচিপি আপোনালোকে ঘৰত নিশ্চয় ট্ৰাই কৰি চাব পাৰে আধা ঘণ্টাতে হৈ যোৱা ৰেচিপি হয় এইটো বহুত টেষ্টি আৰু হেল্ডি ৰেচিপি হয় ৰেচিপিৰ ভিডিঅ'টো যদি চাই ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাষত থকা বেল আইকনটো দবাই দিব যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকে তেন্তে আজিলৈ আহিছোঁ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম ধন্যবাদ